হুজাইৰ শংকৰদেৱ নগৰৰ কছাৰী ময়দানত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে হুজাইৰ উপায়ুক্ত তন্ময় বুঢ়াগোহাঁইয়ে। ইফালে 1950 চনত স্থাপন হোৱা ৰহমতনগৰ শফিকিয়া ইছলামিয়া আলিয়া ও হাফিজিয়া মাদ্ৰাছাত পতাকা উত্তোলন কৰে মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ মৌলানা শাহাবুদ্দিন কাছিমি সাহেবে। सारे जहां से अच्छा हिंदुस्तां हमारा हमारा, सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसकी, ये गुलसितां हमारा हमारा, सारे जहां से अच्छा हिंदुस्तां যাৰ সমান্তৰালকৈ 1951 ইংৰাজীত স্থাপিত হোৱা যমুনামুখ আমতলা ইছলামিয়া ও হাফিজিয়া মাদ্ৰাছাত পৰম্পৰাভাৱে পতাকা উত্তোলন কৰে মাদ্ৰাছাখনৰ সভাপতি জাকিৰ হুছেইনে। উল্লেখযোগ্য যে স্বাধীনতাৰ পিছৰে পৰা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহেও উদযাপন কৰি আহিছে গণৰাজ্য দিৱস। যমুনামুখ আমতলা ইছলামিয়া ও হাফিজিয়া আৰু মুৰাজাৰ ৰহমতনগৰ শফিকিয়া ইছলামিয়া ও আলিয়া আৰু অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাতো পৰম্পৰাভাৱে উত্তোলন কৰা হয় গণৰাজ্য দিৱস, যাৰ সমান্তৰালকৈ আজি জিলাখনৰ বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানতো উত্তোলন কৰা হয় ৭০ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা। আমাৰ অসমৰ ভিতৰত এই ৰহমতনগৰ ইছলামিয়া শফিকিয়া আলিয়া হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাখন 1935 ইংৰাজীত স্থাপিত হৈছিল, কিন্তু নামাকৰণ হৈছিল 1950 ইংৰাজীত। আর 1950 ইংৰাজীৰ পৰা আজিলৈকে আমি এই গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস আমি পালন কৰি আহিছোঁ ভাৰতবৰ্ষৰ লগত। আৰু এইটো আমাৰ কৰ্তব্য, আৰু এইটো আমি পালন কৰি যামেই, আৰু এইটো আমাক কোনেও বাধা দিব নোৱাৰে, কাৰণ এইটো হ'ল প্ৰকৃততে আমি ভাৰতীয়, তাৰপিছত আমি মুছলমান। আমি ভাৰতীয় হিচাপে আমি এই গণৰাজ্য আৰু গণতন্ত্ৰ দিৱসটো আমি পালন কৰি আহিছোঁ 1950 ইংৰাজীৰ পৰা, আৰু আজিলৈকে মাদ্ৰাছাৰ ফালৰ পৰা আমি এইটো পালন কৰি আহিছোঁ। আৰু যিমান দিন মাদ্ৰাছাখন থাকিব, আমি যিমান দিন জীয়াই থাকিম বা আমাৰ পিছত যিসকল আহিব, আশা কৰোঁ তেওঁলোকে এনেকুৱা পালন কৰি যাব, আৰু আগৰ পৰা পালন কৰি আহিছে। আৰু সেই দিনটোৰ লগত সংগতি ৰাখি আজিও আমি গণৰাজ্য দিৱসখন পালন কৰিছোঁ। যিটো আমাৰ ফূৰ্তি, যিটো আমোদ আছে, আমি অতীতসকলৰ, আমাৰ বুজুৰ্গসকলৰ বা যিসকল যেনেকুৱা শ্ৰদ্ধা বল্লভভাই পেটেল বা আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বা মহাত্মা গান্ধী বা আবুল কালাম আজাদ, তেওঁলোকে যি বলিদান দিছিলে, তেওঁলোকৰ এই বলিদানৰ দিনটো হিচাপে আমি এই দিনটো আমি অনুসৰণ কৰোঁ, আৰু তেওঁলোককতো আমাৰ স্বৰ্গীয় বা স্বাব কামনা কৰোঁ। সকলোৱে মিলি যি আজিৰ দিনটো যিটো পালন কৰে, তেওঁলোকৰ স্মৰণ কৰি আমি এই দিনটো পালন কৰিছোঁ। অকল